Hi, welcome to my another mini vlog আৰু এতিয়ালৈকে আমাৰ 4টা এক্সাম কমপ্লিট হ'ল আৰু এটা আছে মানে মেজৰ কিটা শেষ হ'ল মাইনৰটো আছে আৰু ৰাতিপুৱাই শুই উঠি কামকেইটা কৰি ললো মোৰ টেবুলখন মানে খেলিমেলি হৈয়ে থাকে বাৰু হেতু সাফা কৰি ললো তাৰ পাছত মানে কি গা ধুই আহি মুখে হাতে ক্ৰীম লগাই লৈ মেলি মই ফোনটো চাই আছিলো হা তাতে মই দেখিলো এনেকে বাকচৰ পৰা মানে কলম থোৱা ষ্টেণ্ডাল বনোৱাটো তো মই ভাবিলো ময়ো বনাও আৰু হেতু কাৰণে মানে মই এটো লিভাৰ টনিকৰ বাকচ কাটি লৈ বনালো ইয়াৰ যদি টিউটোৰিয়েলটো লাগে তেতিয়া হলে কমেন্ট কৰিবা মই দিম মানে এক্সামৰ টাইমত এইবিলাক কৰি মই বেছি ভাল পাওঁ মানে পঢ়া শুনা কৰি ভাল নেপাওঁ যে তাৰপিছত গধূলি সময় অকমান ইনে খোজ কাঢ়িলো মায়ে প্ৰসাদ আনিলে আৰু প্ৰসাদ মই মানে জলকীয়া পিয়াজ দি খাই বেছি ভাল পাওঁ হেৰ কাৰণে তেনেকৈ খালো তাৰপিছত এফালে মই কৃষ্ণা ফটো আঁকিছিলো মানে কি কবা আৰু মানে এইবিলাকে মন যায় আজিৰ ভিডিওটো ইমানেই আছিল আশা কৰো ভিডিওটোত বহুত বেছি মৰম দিবা